নমস্কাৰ। আজি বিটিআৰত থকা বিভিন্ন দল সংগঠনক নিমন্ত্ৰণ জনাই আমাৰ বিটিআৰ প্ৰমুখ মহোদয়ে মাটিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ভালদৰে আমাক সংগঠনবিলাকৰ লগত আলোচনা কৰে। তাৰ লগতে যিটো বসুন্ধৰা বসুন্ধৰা নহয় বসুমতী 2.0 কেনেকৈ এপ্লাই কৰিব লাগে, আমি কেনেকৈ মানে এই বস্তুবিলাক কাগজ পাতি দিব লাগে, সেই বিষয়ে ভালকৈ আমাক ছেক্ৰেটাৰী মহোদয় ধীৰাজ চাউদ ডাঙৰীয়াই আমাক বুজালে। আৰু লেণ্ডৰ যিটো সমস্যা আছে আমাৰ তাত যে লেণ্ডৰ যোনটো 1886 চাপ্টাৰ 10 মতে হ'ব লেণ্ডৰ কামখিনি, আৰু তাৰোপৰি নেক্সট হৈছে 2003 যিটো BTC চুক্তি আছে সেইদৰে কামবিলাক হ'ব বুলি আমাক ইয়াত অৱগত কৰাইছে। গতিকে আমি নথৈ আনন্দিত। আৰু বিশেষকৈ ইয়াত আমি গোৰ্খা সংগঠনৰ পৰা আসাম নেপালী সাহিত্য সভা, বিটিআৰ ৰিজন কমিটি, আকসু বিটিআৰ ৰিজন কমিটি, AGS বিটিআৰ ৰিজন কমিটি আৰু আমি বিটিআৰ গোৰ্খা সমাজ সকলো উপস্থিত আছিলোঁ। আৰু আমাৰ যিটো চৰকাৰ লেভেলত যিবিলাক প্ৰব্লেম হৈছে সেই কথাবিলাক আজি আমি ইয়াত ডাইৰেক্টলি চিফ মহোদয়ৰ ওচৰত উল্লেখ কৰিলোঁ আৰু কমপ্লেইন কৰিলোঁ। চিফ মহোদয়ে চাৰ্কল লেভেলতো আৰু এৱাৰনেছ প্ৰগ্ৰাম এই বসুমতী 2.0 ক্ষেত্ৰত এৱাৰনেছ কৰাৰ কথা কৈছে। আৰু ইয়াতে উপস্থিত বিভিন্ন জনগোষ্ঠীয়ে যিটো ফৰেষ্ট লেণ্ডৰ কথাও কৈছে, ফৰেষ্ট লেণ্ডত যিটো মাটিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হোৱা কথাটো কৈছে। বিশেষকৈ প্ৰটেক্টেড ক্লাছ হিচাপে চাওতাল জনগোষ্ঠী, আদিবাসী জনগোষ্ঠী, ৰাজবংশী জনগোষ্ঠী, গোৰ্খা জনগোষ্ঠী ফৰেষ্ট লেণ্ডত বসবাস কৰে। এতিয়ালৈকে সেই জনগোষ্ঠীয়ে মাটিৰ এলটমেণ্ট পোৱা নাই। সেই বিষয়েও অহা কেইদিনমানৰ পিছত এই BTC ডিপাৰ্টমেণ্টৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা বহাবলৈ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। গতিকে আমি নথৈ আনন্দিত। এই বিটিআৰ চৰকাৰক আমি বিশেষকৈ ধন্যবাদ দিব বিচাৰিলোঁ। ইমান দিন মাটিৰ সমস্যা আমাৰ সমাধান হোৱা নাছিল, লাহে লাহে সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিলে। আৰু ইয়াৰে লগতে এটা সংযোগ ৰাখি শিক্ষাৰ ক্ষেত্ৰতো আমাৰ মানে যিটো টেট শিক্ষাৰ যিটো এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যন কৰাত পৰ্টেলত নেপালী MIL2 অহা নাছিল, সেইটোও সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। গতিকে আমি বিটিআৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি বিটিআৰ চৰকাৰে বিটিআৰত বসবাস কৰা 26টা জাতি জনগোষ্ঠীৰ সংগঠনক নিমন্ত্ৰণ জনায় আৰু বিটিআৰত থকা যি ভূমিৰ সমস্যা, এই ভূমিৰ সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে এটা পৰিকল্পনা হাতত লৈছে। আপোনালোক সকলোৱে জানে যে বৰ্তমানৰ বিটিআৰত ভূমিৰ সমস্যাটো হৈছে সকলো জাতি জনগোষ্ঠীৰ এটা ডাঙৰ সমস্যা। আৰু আমি বিভিন্ন দল সংগঠনে বিটিআৰ চৰকাৰক বহুবাৰ এই বিষয়ে আমি সাক্ষাৎ কৰিছোঁ, স্মাৰকপত্ৰ দিছোঁ যে এই বিটিআৰত থকা এই ভূমিৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিব লাগে। চৰকাৰ আহে আৰু যায়, বিভিন্ন জাতি জনগোষ্ঠীক লৈ ৰাজনীতি কৰে, কিন্তু জনগোষ্ঠীৰ যি ভূমিৰ সমস্যা এই সমস্যাসমূহ কোনেও সমাধান নকৰিলে। আমি ধন্যবাদ জনাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু চৰকাৰক যে তেওঁ এক যুগাত্মক পদক্ষেপ গ্ৰহণ কৰিছে আৰু যি পদক্ষেপৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীৰ লোকে তেওঁলোকে মাটিৰ অধিকাৰ পাব। যাৰ ভূমি নাই তেওঁক ভূমি দিব বিচাৰিছে। এই ভূমিৰ অধিকাৰ হৈছে এক জন্মগত অধিকাৰ, সাংবিধানিক অধিকাৰ। এই সাংবিধানিক অধিকাৰ আৰু জন্মগত অধিকাৰত গুৰুত্ব দিয়াৰ বাবে আমি CCBTR অৰ্থাৎ বিটিআৰৰ সকলো দল সংগঠনসমূহৰ পৰা আমি তেওঁক ধন্যবাদ জনাইছোঁ। লগতে আপোনাৰ ফৰেষ্টৰ মাটিৰ সন্দৰ্ভত তেওঁলোকে সমস্যাৰ সমাধান কৰিব ওলাইছে। তাৰোপৰি বিভিন্ন ক্ষেত্ৰত যি ভূমিৰ সমস্যা আছে, আমি বিভিন্নবাৰ কৈ আহিছিলোঁ যে BTC চুক্তি হোৱাৰ পূৰ্বৰ পৰা যিসকল লোক এই অঞ্চলত বসবাস কৰি আছে, বিটিআৰ অঞ্চলত বসবাস কৰি আছে, যোনে য'ত যেনেকৈ বসবাস কৰি আছে তেওঁলোকক ভূমিৰ পট্টা দিব লাগে, তেওঁলোকক জীয়াই থকাৰ অধিকাৰ আছে। খালী ভূমি লৈ গোষ্ঠীগত সংঘৰ্ষ লগালে নহ'ব, মানুহৰ মাজত অশান্তি বিয়পালে নহ'ব। এটা স্থায়ী সমাধান লাগে বিটিআৰত, এটা স্থায়ী শান্তি লাগে। আজি দেখিছোঁ মানুহবোৰৰ মনত এটা উল্লাস আহিছে, এটা আনন্দ আহিছে যে বিটিআৰ চৰকাৰে তেওঁলোকক ভূমি দিব, ভূমিৰ সমস্যা সমাধান কৰিব, স্থায়ীভাৱে ইয়াত থাকিবলৈ এটা জেগা পাব। ইয়াতকৈ উপকাৰ আৰু মানুহৰ একো কৰিব নোৱাৰে। মানুহৰ সেই দিন গ'ল। এতিয়া আৰু বিটিআৰত
অশান্তি চলিবলৈ দিয়া নহ'ব, এতিয়া কাকো ঘৰ জ্বলাবলৈ দিয়া নহ'ব, ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ দিয়া নহ'ব। এতিয়া BTRত চলিব শিক্ষা, শান্তি, উন্নতি আৰু প্ৰগতিৰ মানে একতাৰ ৰাজনীতি। এতিয়া সেই সাম্প্ৰদায়িকতাৰ দিন গ'ল। এতিয়া আমি সকলো জাতি জনগোষ্ঠীৰ লোক ঐক্যবদ্ধ হৈ আমি আগন্তুক দিনবোৰত BTRত থকা জলাঞ্জলি সমস্যাসমূহ আমি মানে সমাধান কৰিবলৈ সংকল্পবদ্ধ হৈছোঁ। আজি কোকৰাঝাৰৰ ছেক্ৰেটেৰিয়েটত BTRত CCBTRৰ 26টাকৈ দল সংগঠনৰ বিষয়ববীয়াক আমন্ত্ৰণ জনাইছিলে। মূল বিষয়বস্তুটো আছিলে ভূমি। বৰ্তমান সময়ত BTR চৰকাৰত বা BTCত ভূমিৰ সমস্যা যি ধৰণে দেখা দিছে, সেই ভূমিৰ সমস্যা সমাধান কৰাৰ উপায় ওলাবৰ কাৰণে আজি আমাক ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিলে। আৰু আজি যিখিনি BTR লেণ্ড ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকলে BTCৰ প্ৰধান হোমক বড়ো ডাঙৰে যিভাৱে বৰ্ণনা কৰিলে, কথাখিনি স্পষ্টভাৱে বুজালে, আমি অনুভৱ কৰিছোঁ এই সমস্যা অতনিতেই সমাধান হ'ব লাগিছিলে। আজি যি ধৰণে আমাক বুজাই দিয়া হৈছে, বিশেষকৈ VGR মাটিখিনি, ইয়াৰ লগত আছে একচনা মাটিখিনিৰ সমস্যা। তাৰপিছত যিভাৱে আমাৰ BTCত চাহ খেতিৰ আৰম্ভ হৈছে আৰু সেই চাহ খেতিয়কসকলে আজিলৈকে সুযোগ সুবিধা নোপোৱা কথাখিনি আজি আমি অনুভৱ কৰিছোঁ। আৰু বেছিভাগ মূলতে আমি অনুভৱ কৰিছোঁ চাওতাল জনগোষ্ঠীৰ যদিও প্ৰটেক্টেড ক্লাছৰ শ্ৰেণীৰ মানুহ, সেই মানুহখিনি আজিলৈকে ভূমিৰ পট্টা পোৱা নাছিলে। যি ধৰণে প্ৰস্তুত কৰা হৈছে, BTR গভৰ্ণমেণ্টে যি ধৰণে প্ৰস্তুত কৰিছে, নিশ্চয়কৈ চাওতাল জনগোষ্ঠী তথা প্ৰটেক্টেড ক্লাছৰ সমূহ জনগোষ্ঠীয়ে ইয়াৰ উপকৃত লাভ কৰিব। আৰু মই ভাবোঁ এই পদক্ষেপে অনাগত দিনত এই BTR অঞ্চলত শান্তি, সম্প্ৰতি, প্ৰগতি তথা এই BTR উন্নয়ন কৰাৰ ক্ষেত্ৰত ভূমি সমাধানে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।